নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু অসম আৰক্ষীৰ লিখিত পৰীক্ষা হৈ গ'ল আৰু বৰ্তমান এনচাৰ কিউ দিছে, আপোনালোকে 50 টকা দি এনচাৰ কিখনো ডাউনলোড কৰি চাব পাৰে আপোনালোকে কিমান মাৰ্কছ পাইছে। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কাট অফ কিমান যাব পাৰে। যিহেতু মই বহুতখিনি বেলেগৰ ভিডিঅ' চাইছোঁ, তেওঁলোকে কিমান মাৰ্কছ পাম কৈছে বা পেপাৰখনো চাইছোঁ, বহুতখিনি এনালাইজ কৰি মই এটা বা আগত যিখিনি হৈ গৈছে এটা অনুমান কৰিছোঁ। যিহেতু মই আগতো এনেদৰে কাট অফৰ ভিডিঅ' বনাইছোঁ, প্ৰায় ওচৰা ওচৰিয়ে গৈছে, গতিকে মোৰো এটা ধাৰণা আছে। সেই ধাৰণাৰ ভিত্তিতহে মই আজি ভিডিঅ'টো বনাইছোঁ যে প্ৰতিটো কাষ্টৰে কাট অফ কিমান যাব পাৰে। সেই হিচাপতে মই কাট অফৰ ভিডিঅ'টো বনাইছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। জানোচোন আহক প্ৰতিটো কাষ্টৰে কাট অফ কিমান যাব পাৰে। মোৰ হিচাপত মই ধৰিছোঁ যিসকল ইউ আৰ কেটেগৰীত আছে তেওঁলোকৰ 35+ কাট অফ যোৱাৰ সম্ভাৱনা আছে। যিসকল OBCৰ পৰা বিলংছ কৰে তেওঁলোকৰ 32+ যাব পাৰে। আৰু যিসকল STP মানে ST প্লেন তেওঁলোকৰ 33+ যাব পাৰে। যিহেতু তেওঁলোকৰ ফিজিকেল কাট অফো এবাৰ যথেষ্ট গৈছে, গতিকে ইয়াতো যোৱাৰ সম্ভাৱনা আছে 33+। তাৰপিছত আহিলে ST হিলছৰ আপোনালোকে 28, 29 তেনেকুৱা ধৰি থওক। আৰু SC 30+ যাব পাৰে। মই পেপাৰখন চালোঁ, পেপাৰখন ইমান ইজিও অহা নাই বা ইমান টানো অহা নাই, পেপাৰখন মডাৰেট আহিছে। গতিকে ইমানো যোৱাবাৰৰ তুলনাত ইমানো কাট অফটো নাযাব। গতিকে মই যিটো ক'লো আপোনালোকক সেইটো হিচাপত যদি আপোনালোকৰ স্ক'ৰ হৈছে, আপোনালোকৰ খুব ভাল, আপোনালোকৰ চাকৰি হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে এইখিনি মই কোৱাৰ মতে যদি আপোনালোকে মাৰ্কছটো আপোনালোকে যদি চাইছে, আপোনালোকৰ মাৰ্কছ যদি ইমান পাইছে, আপোনালোকে চিকিউৰ হৈ থাকক। আপোনালোকে নেক্সট ভাইভাৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে। গতিকে আজিৰ ভিডিঅ'টোত এইখিনি ইনফৰমেশ্যনেই মই আপোনালোকক দিলোঁ। যদি যিসকলে নতুনকৈ মোৰ চেনেলটোত ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ইনফৰমেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে। ধন্যবাদ।